কৰোনা পজিটিভ ৰোগীৰ সংস্পৰ্শলৈ অহা ব্যক্তিৰ পলায়ন গেলাবিলত আতংক ধনশিৰি প্ৰশাসনে 4খনকৈ গাঁও নিয়ন্ত্ৰিত এলেকা ঘোষণা কৰাৰ সময়তে মহকুমাটোৰ গেলাবিলত হোম কোৱাৰেণ্টাইনত থকা এজন লোকে পলায়ন কৰাত আতংকৰ সৃষ্টি হৈছে অঞ্চলটোৰ ভীম সেও নামৰ লোকজন তৃতীয়া পত্নীৰ সৈতে আহিছিল দিল্লীৰ পৰা পত্নীগৰাকী কালি কোভিড-19ত আক্ৰান্ত হোৱা নিশ্চিত হয় মাকৰ ঘৰত থকা পত্নীৰ পজিটিভ নিশ্চিত হোৱাৰ খবৰ পাই লোকজনকো হোম কোৱাৰেণ্টাইন কৰা হৈছিল উক্ত অৱস্থাতে 22 জুনৰ নিশা পলায়ন কৰে ভীমে বৰ্তমানলৈকে ওৱাদিহ নাই ভীমৰ লোকজনৰ এনে আচৰণে অতিকৈ শংকিত কৰি তুলিছে স্থানীয় বাসিন্দাসকলক প্ৰশাসনক ব্যৱস্থা গ্ৰহণৰ দাবী বিভিন্নজনৰ বৰপথাৰৰ পৰা মানিক শৰ্মাৰ ৰিপৰ্ট আৱাৰলি টাইমছ পজিটিভ বুলি আমি গম পালোঁ তাৰপিছত তেওঁ অহা কালি তেওঁ গম পোৱাৰ পিছত তেওঁ ইয়াৰ ঘৰৰ পৰা আঁতৰি গৈছে তাতে এতিয়া আমাৰ যি VDP আছে মেডিকেল টিম সেইবিলাকক বিচাৰি ফুৰিছে কিন্তু পোৱা নাই তাৰপিছত আমি এতিয়া অনুৰোধ জনাইছোঁ আমাৰ আৰক্ষী বিষয়াসকলক তেওঁবিলাকে তেওঁক তদন্ত কৰক তেওঁ বিচাৰি উলিয়াই আৰু হোম কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰক নতুবা কোৱাৰেণ্টাইন চেণ্টাৰ আছে তাত ৰখাৰ ব্যৱস্থা কৰক বুলি আমি আমাৰ গাঁও ফালৰ পৰা আমি অনুৰোধ জনাইছোঁ এনেকুৱা যদি পলাই ফুৰে তেনেহ'লে মানে গোটেই পৰিৱেশটো বা অঞ্চলটোলৈ এটা সংক্ৰমণৰ সৃষ্টি কৰিব বুলি পেলাই বোধ কৰে নেকি নিশ্চয় আমি কৰোঁ আৰু এই ভাইৰাছটো অতি মাৰাত্মক ই মানে ইজনৰ সিজনৰ গাৰ পৰা মানে কি অতি সোনকালে বিয়পিব পাৰে সেইকাৰণে আমি আশা কৰিছোঁ সেইকাৰণে আমি আৰক্ষী বিষয়াসকলক তেওঁক যদি সোনকালে কৰায়ত্ব কৰি তেওঁক কোৱাৰেণ্টাইন চেণ্টাৰত দিব পাৰে তেতিয়া আমি আমাৰ গাঁৱৰ হওক অঞ্চলৰ হওক নিশ্চয় নিৰাপদ এটা হ'ব বুলি আমি আশা কৰোঁ হয় আমি গম পাইছিলোঁ কিছুদিনৰ আগত ভীম সেও বুলি পেলাই মানুহ এজন দিল্লীৰ পৰা আহিছে পলাই আহিছে আৰু অহাৰ পিছত আপোনালোকে আশা কৰ্মী বা মেডিকেল বিভাগে হোম কোৱাৰেণ্টাইন থাকিবলৈ দিছিলে সেই মানুহজনক আমি গম পাইছোঁ যে এতিয়া পলাই ফুৰিছে তাৰ বিষয়ে কি ক'ব আপুনি আমি এতিয়া প্ৰথমতে আমি 17 তাৰিখে তেখেতে আহিলে 17 তাৰিখত অহাৰ পিছত আকৌ আমি যোৱাকালি আমি গৈছিলোঁ 22 তাৰিখে আৰু তাত গৈ পেলাই কোৱা হৈছিলে যে তেখেতক যে ঘৰত থাকিবলৈ আৰু ক'তো যাব নালাগে আৰু আপোনাক লৈ যাব টেষ্ট কৰিবলৈ তাৰপিছত আপুনি ঘৰত আহি থাকিবলৈ পাব বুলি আমি বুজাই আহিছিলোঁ তেখেতক আৰু তেখেতে সেইখিনি বুজায়ো তেখেতে কি হ'ল কি নাই ৰাতিটোৰ ভিতৰতে তেখেতে এনেকুৱা হ'লেতো গোটেই পৰিৱেশটোতো বিনষ্ট হৈ যাব এটা ভয়ানক এটা পৰিস্থিতি মানে হ'ব বুলি পেলাই কিবা বোধ কৰে নেকি আমিও বেয়া হৈ যাব এই পৰিৱেশটো সেইটো বুলি আমি বোধ কৰোঁ পৰিয়াল গাঁও সকলোৱে আৰু এই পজিটিভ যদি তেখেতক ওলায় তেতিয়াহ'লেতো আমি চবে যোনগৰাকী মানুহক লৈ পেলাই সি বেলেগ জেগাত আছিলে অসমৰ বাহিৰত আছে বুলি পেলাই আছিলে বুলি গম পাইছিলোঁ অলৰেডি যোৱাকালিলৈকে তাৰ পজিটিভ কেছ আহিছে আৰু এইজন মানুহ পলাই ফুৰিছে ইয়াৰ বিষয়ে আপুনি এনেকুৱা যদি পলাই ফুৰে তেতিয়া গোটেই অঞ্চলটো এটা ভয়ানক বা সংক্ৰমণলৈ আহিব বুলি পেলাই ভাবে নেকি মই তেনেকৈ ভাবোঁ এতিয়া পৰিয়ালটোৰো হ'ব আকৌ গোটেই গাঁও বিলাকতো সংক্ৰমণ হ'ব বুলি আপোনালোকে অহাৰ পিছত আপোনালোকে হোম কোৱাৰেণ্টাইনৰ জেগাত আপোনালোকে চেণ্টাৰত কোৱাৰেণ্টাইন চেণ্টাৰলৈ কেলৈ প্ৰেৰণ কৰা নাই ব্যক্তিগৰাকীক আমি সেইটো কালিহে আমি কৈছিলোঁ আৰু ছাৰহঁতে সেইটো ব্যৱস্থা আজিহে ল'ম বুলি কৈছিলে কিন্তু তেখেতে আজি ৰাতিৰ ভিতৰত কোন ছাৰ ব্যৱস্থা ল'ম বুলি কৈছিলে আমাৰ ইয়াৰে একাউণ্টেণ্ট ছাৰ আছিলে কি নাম ৰতন প্ৰধান আপোনাৰ নামটো মোৰ নামটো মুক্তি বনিয়া কি কৰে আপুনি মই আশা কৰ্মী কৰোঁ
যে মানুহ এজন আহিছে যেনিবা দিল্লীৰ পৰা অহা আমি মানে মেছেজ পাইছোঁ, তাক আপোনালোকে হোম কোৱাৰেণ্টাইন থাকিবলৈ দিছিলে নেকি? দিছিলোঁ। আমি গৈছিলোঁ, আমি VDP এজন গৈছিলে আৰু মই গৈছিলোঁ সেই গধূলি সময়তে। হয়। আৰু আমি গৈ পেলাই তেওঁক বুজাই আহিছিলোঁ আৰু তেওঁক ক'লোঁ যে আপোনালোকে যি কেইজন আছে সেইকেইজন আপোনালোকে ঘৰৰ পৰা ক'তো নাযাব। তাৰপিছতো আমি গম পাইছোঁ যে সি ঘৰত হোম কোৱাৰেণ্টাইন মনা নাই, ঘূৰি ফুৰিছে। এতিয়া মেছেজ পাইছোঁ যে দয়ালপুৰত কোনোবা এটা জেগাত আছে বুলি পেলাই। তাৰ বিষয়ে কি ক'ব? তাৰ বিষয়ে মানে আমিও এতিয়া গৈ আহিলোঁ তাত আৰু তাৰ ঘৈণীয়েকক মাতিলোঁ, মাতি পেলাই ক'লে যে তেওঁতো তাত আছে আৰু তাৰ ফোন নম্বৰ পোৱা নাই মই কৈছে। আৰু ল'ৰাজনৰ পাইছিলে মানে বেলেগ তাহাঁতৰ ঘৰত, তাৰ বাইদেউৰ ল'ৰাটো, তো সি মানে ক'ত পাহাৰ নে ক'ত গ'ল কাৰণে মানে যোনজনী ঘৈণীয়েকৰ লগত পলাই গৈছিলে বা পলাই নিছিলে সেই ঘৈণীয়েকৰ আমি গম পাইছোঁ পজিটিভ ৰিজাল্ট আহিছে। পজিটিভ হৈছে, আমিও গম পাইছোঁ এতিয়া। তাৰপিছতে আপোনালোকে হোম কোৱাৰেণ্টাইন জেগা কোৱাৰেণ্টাইন চেণ্টাৰলৈ কেলৈ প্ৰেৰণ কৰা নাই মানুহজনক মানে আমি কৰা নাই মানে তেখেতক আমি ক'লোঁ ইয়াতে থাকক। আৰু কালিও আমি কৰিছোঁ, কালিও গৈছোঁ। চাব টেক্স কৰিছিলে নেকি মেডিকেল ডিপাৰ্টমেণ্ট? নাই কৰা, নাই কৰা। তেখেতে মানে সি ট্ৰেইনৰ পৰা সি পলাই আহিলে। ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এনে যিখিনি গম পাইছিলে তাত কোৱাৰেণ্টাইন চেণ্টাৰৰ পৰা তাৰ এনে 3 নম্বৰ ঘৈণীয়েকজনীৰ পজিটিভ বুলি গম পাইছে, কিন্তু তাৰপিছত এইজন 2 নম্বৰ ঘৈণীয়েকৰ লগত থাকিল। 2 নম্বৰ ঘৈণীয়েক কি নাম আছিলে নাজানো, টুটুমণি চেতিয়া শইকীয়া। তাৰপিছতে আৰু দ্বিতীয়তে এইজনৰ 10ৰ পৰা হিচাপতে পলাই অহা বুলি কথা শুনিছোঁ। তাৰপিছত হোম কোৱাৰেণ্টাইন থাকিবলৈ দিছিলে ন? তাক দিয়া হৈছিল। কিন্তু শুনা মানে হোম কোৱাৰেণ্টাইনটো সি বৰ এটা মনা নাই বুলিও আৰু শুনিছিলোঁ। কিছুদিনৰ মানে পূৰ্বে বা লগ পাইছে বা গাঁওৰক্ষী বাহিনী গৈছে বা আশা কৰ্মীয়ে গৈছে, হোম কোৱাৰেণ্টাইন থাকিবলৈ দিছে। তাৰপিছতো সি হোম কোৱাৰেণ্টাইন মনা নাই। আজি আমি গৈছিলোঁ, তাক ঘৰত পোৱা নাই। আমি এনেই গম পাইছোঁ, ইনফৰমেশ্যন পাইছোঁ দয়ালপুৰত গৈ পেলাই আছে বুলি পেলাই। তাৰ বিষয়ে কি ক'ব আপুনি? তাৰ বিষয়ে এতিয়া আমাৰ VDPৰ লগত এটা যোগাযোগ ৰখা হৈছে, তাৰে লোকেল VDPৰ লগত এটা কানেকশ্যন কৰিব পাৰিম। আপোনালোকে এনেই ইনফৰমেশ্যন পাইছিলে না দূৰৰ পৰা আহিছে বুলি পেলাই? আৰু আপোনালোকে সম্পূৰ্ণ পোৱা হৈছিলে। তাৰপিছত আপোনালোকে হোম কোৱাৰেণ্টাইন ৰখা হ'ল। আপোনালোকে হোম কোৱাৰেণ্টাইনৰ জেগাত কোৱাৰেণ্টাইন চেণ্টাৰলৈ কেলৈ পঠা নাই তাক? সেইটো হোম কোৱাৰেণ্টাইনৰ পৰা তাৰমানে সি যিহেতু ঘৈণীয়েকটো থাকিল আৰু তাৰ যিটো চাইন চিহ্নবিলাক পোৱা নাছিল, সেইকাৰণে হোম কোৱাৰেণ্টাইনটো বেষ্ট বুলি ভাবি পঠোৱা হৈছিলে। আমাৰ টেক্স কৰিছিলে নেকি? টেক্স বুলি পেলাই টেক্স কৰিছিলে নেকি? টেক্সটো কৰা হোৱা নাই, চব টেক্স কৰা হোৱা নাই। হোৱা নাই।